Hello friends, welcome to my YouTube channel JU Tech. আমি সকলোৱে জানো যে আমি WhatsAppত ষ্টেটাস এটা দিওতে 15 সেকেন্ডতকৈ আমি বেছি ষ্টেটাস লগাব নোৱাৰো গতিকে আমি কেনেকৈ এবাৰতে 1 মিনিট বাৰ তাতকৈ বেছি আমি কেনেকৈ লগাব পাৰিম এই ভিডিওটো আলোচনা কৰিম গতিকে ভিডিওটো সকলোকে চাওক তো বন্ধুসকল প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি লব ডাউনলোড কৰাৰ পিছত ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াত একেবাৰে প্ৰথমত থকা ভিডিও ষ্টেটাছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত যিকোনো এটা মই ভিডিওত লগাই পিনে দেখাইছো মই প্ৰথম এটো লৈছো এই ভিডিওটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ইয়াত কিমান সময়লৈকে সেন্ড কৰিব এটো ইয়াত সিলেক্ট কৰি লব পাৰিব মই ইয়াত 85 সেকেন্ড কৰিছো তাৰপিছত ইয়াত শেয়াৰ টু WhatsAppত ক্লিক কৰিব শেয়াৰ টু ক্লিক কৰাৰ পিছত WhatsAppত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত WhatsAppত সিলেক্ট কৰি শেয়াৰ কৰি দিব শেয়াৰ কৰাৰ পিছত চাব যে এবাৰতে ইয়াত সকলো মানে 85 সেকেন্ড ভিডিওটো শেয়াৰ হৈ গৈছে